এতিয়া দিম একদম প্ৰেক্টিকেলি তই এতিয়া একদম প্ৰমাণৰ সৈতে কৰি দেখাব লাগিব হ'ব হাই হেল্ল' নমস্কাৰ পুনৰবাৰ মোৰ ইউটিউব চেনেল বিন্দা বচাইলে আপোনাক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক ভালে আছে ময়ো আৰু আপোনালোকৰ মৰম আৰু ভগৱানৰ কৃপাত ভালে আছোঁ বৰ্তমান মই এতিয়া আছোঁ ঘৰত আৰু ক'ত যাম কি কথা মই নিজে নাজানো মানে মই ওলাই মেলি ৰেডি কিন্তু ক'ত যাম মই নিজে নাজানো আৰু মোৰ লগত যাব চাগে পংকজ মানে প্ৰাঞ্জল মানে ভাই যদি মোৰ লগত যায় তেতিয়াহে মই যাব পাৰিম মোৰ মানে কণ্ডিশ্যন বেয়া কিয় বেয়া তো সি এতিয়া গৈছে ডিমলে আৰু ডিমৰ পৰা সি আহি পালেহে ময়ো মানে তাৰ পকৰে পকৰে যাব পাৰিম তো মানে এতিয়া মই ওলাই ৰেডি সি ডিমৰ পৰা আহি পাই লওক তাৰপিছত মই যাম তালৈ ৰৈ আছোঁ এতিয়া মই ওলাই মোৰ মেকআপ চেকআপ মেকআপ কৰা নাই মোৰ মেকআপ কৰা উদ্দেশ্য নাই আৰু মানে এতিয়া ওলাই যাম আৰু কাইলৈতো পূজা আহি আছে মানে পালেহিয়ে কাইলৈ পূজা আজিতো পূজা একদম দুৰ্গা দেৱীক আনিবগৈ সকলোৱে তো মানে ক'ত ক'ত কি মণ্ডপবিলাক কেনেকৈ ধৰণে সজাইছে সকলোবোৰ চামগৈ মই আজি সকলোবোৰ নাচাওঁগৈ মানে অকণমান চামগৈ আৰু য'ত পাৰোঁ সকলোবোৰ চাবৰ কাৰণে মোৰ ওচৰত মানে ইমান শক্তি নাই মানে সাহস নাই তো মানে এতিয়া যাম চামগে যদি মই নিজে চাওঁ যিকেইটা মণ্ডপ কেনেকৈ বনাইছে আপোনালোকেও দেখাবৰ কাৰণে চেষ্টা কৰিম তো এতিয়া পংকজলৈ ৰৈ আছোঁ পংকজ আহি লওক তাৰপিছত যাম আৰু চাই থাকক ফাইনেলি মই ডিমৰ পৰা আহি পাই গ'লোহি বুলি ভাবিছে নেকি নগ'লোঁ ডিমলৈ যাবলৈ নাপালোঁ মানে কি হ'ল পংকজ গ'ল ডিমলৈ পংকজক ৰৈ টাইমটো গ'লগৈ মই এতিয়া ডিমৌ যোৱা নহ'ল নিতাই যোৱা নহ'ল ক'তো যোৱা নহ'ল সেইকাৰণে আহি মই পাই গ'লোহি এতিয়া সিদ্ধাৰ্থ ঘৰত আপোনালোকে সিদ্ধাৰ্থক চিনি পায় ডান্স কৰে যে আগতেও গম পায় আৰু তো তাৰ ডান্স যদি এতিয়াও আপোনালোকে চোৱা নাই মই ডিছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে চাই ল'ব আৰু এতিয়া আহি পাই গ'লোহি সিদ্ধাৰ্থ ঘৰত আৰু সিদ্ধাৰ্থ ঘৰত অহা কাৰণটো হৈছে মানে প্ৰগ্ৰেম আহি আছে গম পায় প্ৰগ্ৰাম গৰম পায় তো মানে প্ৰগ্ৰামৰ কাৰণে কিবা কিবি বস্তু যা যোগাৰ কৰিবলগীয়া হৈছে যে তো তাৰ কাৰণে মানে আমাৰ যিটো নাচ নাচিব মানে সেই গানটোত মানে এখন বেনাৰ লাগে ধুনীয়াকৈ মানে এখন বেনাৰ মানে কিবা কিবি লিখা আৰু কি কিবা কিবি সেইটো আপোনালোকে গানটো চালে মানে নাচটো চালে গম পাই যাব তো কি কিবা কিবি লাগে সেইটো গম পাবই আৰু তো মানে বেনাৰ এখন এতিয়া বনাই আছে সিদ্ধাৰ্থৰ স্কুলৰ এজন ছাৰ তো এটা মানে হাতে পেইণ্টিং কৰি আছে ধুনীয়াকৈ দেখাই দিছোঁ আখৰবিলাক কি স্পষ্ট ইমান ধুনীয়া লাগিছে নহয় মানে হাতে পেইণ্টিং কৰিছে কি ধুনীয়াকৈ ভাল লাগিছে মোৰ দেশ কল ওলাই দিছে মামাই আমাৰ হিমু মামাই কল ওলাই দিছে কলৰ দেশ কৰি আছে অমৃত কলৰ তই পাৰিবি নাই এনেকৈ তই পাৰিবি নাই এনেকৈ লিখিব কি তই পাৰিবি নাই কিয় নোৱাৰিবি তই পাৰিবি হ'ব পাৰিবিতো অঁ মানে এখন এতিয়া এক্সট্ৰাকৈ মানে এনেকুৱা কাপোৰ নিদিওঁ বাৰু বেলেগ এটা কাগজ এখন দিম সেই কাগজখনত এটা কৰি দিয়া হ'লেও আপোনালোকে চাব হা আৰু এইফালে একদম পেইণ্টিং কৰিছে ছাৰ আপুনি ক'ৰবাত শিকিছিলে নেকি এইটো নিজৰ প্ৰতিভা দেখিছে আমাৰ গাঁৱতো বহুত প্ৰতিভা আছে কিন্তু মানুহে নকৰে তো নিজৰ প্ৰতিভা কি ধুনীয়া দেখিছে নাই এইবিলাক চাওক সঁচাকৈ ভাল লাগিছে এইবোৰ প্ৰতিভা ওলাই যাব কিয় আছে ইয়াত মানে হিমু মামাই এতিয়া দেখা পাইছে হিমু মামাই এইটো ওলোৱাৰ কাৰণে হিমু মামাই এই প্ৰতিভা দেখা পালে তো আৰু বাকী চাই থাকক আৰু কিবা কিবি বনাব ছাৰ আপোনাৰ নামটো কৈ দিয়কচোন মোৰ নাম শ্ৰী নৱজ্যোতি দেউৰী ছাৰ খুব ধুনীয়া মানে পেইণ্টিং কৰে তো আপোনালোকেও যদি এনেকৈ কিবা পেইণ্টিং বনাব বিচাৰে নৱজ্যোতি ছাৰৰ লগত যোগাযোগ কৰিব পাৰে খুব ধুনীয়া কৰিছে মানে মই আচৰিত পাইছোঁ আৰু ভাল লাগিছে সঁচাকৈ তো চাই থাকক বাকী আৰু কিবা বনাব এতিয়া এইফালে ওলাই লৈছে কি বনাই সেইটো দেখাই আছোঁ তো চাই থাকক আৰু ডাইৰেক্ট আঁকিছে ন ছাৰ মানে আগতে আকৌ আঁকি লোৱা নাই শিল্প
সিদ্ধাৰ্থ ঘৰৰ পৰা ঘৰলৈ গৈ আছোঁ খোজকাঢ়ি মানে মোৰ স্কুটিখন পংকজে লৈ গ'ল ডিমলে তো মানে আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু ডিমলৈও যাব নাপালোঁ সিহঁতে হাঁহিছে আকৌ ছাগলী লাজ বুলি কোৱা বস্তু নাই এইটো অঁ আমাৰ লাজ আছে খোজকাঢ়ি গৈ আছোঁ কাৰণে এতিয়া গৈ আছোঁ আৰু এইফালে বিজি এতিয়া গৈ আছোঁ আৰু গৈ থাকোঁ খোজকাঢ়ি ৰ'দে ধৰিছে ৰ'দটো একদম মুখৰ আগতে আছে হাইতডাল এতিয়া গৈ থাকোঁ দেই ফাইনেলি আমি আহি পাই গ'লোঁ ৰজাবাৰী তিনিআলি এইবিলাক আপোনালোকে চাব পাৰে দোকান চোকান বহাইছে আৰু একদম পূজাৰ কাৰণে তো এইটোকে পাহৰিলোঁ আহি ঘৰ পাই গ'লোহি মানে ঘৰৰ সন্মুখত পাই গ'লোহি আৰু এতিয়া মানে সিদ্ধাৰ্থ ঘৰৰ পৰা সোনকালে আহিলোঁ কিয়নো মায়ে মোক ফোন কৰিলে যে লটাৰী খেলা এখন গাড়ী মানে আহিছে বোলে গান চান বজাই আছে টিকেট লওঁ বুলি মাতিলে আহি দেখিছোঁ ক'ত লটাৰী টিকেটৰ গাড়ী কিবা গাড়ী মানে ইনষ্টলমেণ্টত দিবৰ কাৰণে আহিছিলে এনেকুৱা লাজ পালোঁ নহয় এতিয়া আহি ঘৰ পাই গ'লোহি তো অকণমান কিবা কিবি এইফালে আমাৰ মানে সিদিনাখন কাতি বিহু লাগিছিলে আকৌ ইয়াত লাগি আছে এতিয়া কাতি বিহু লগাইছিলে ইয়াত লাগি আছে আজিলৈকে কাতি বিহু বোলে কাতি বিহু হ'ব চাওঁ ফাইনেলি ডান্সৰ ক্লাছ কৰিবৰ কাৰণে হৈ গ'ল এতিয়া আমি ডান্সৰ ক্লাছ কৰিম কাৰেণ্টৰ কাৰণে অপেক্ষা কৰি আছোঁ কাৰেণ্টটো অহাৰ লগে লগে আমি ডান্সৰ ক্লাছ কৰিম আৰু আপোনালোকে চাই থাকিব তো অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিম যদি দেখাব নোৱাৰোঁ নাচাব কি ডাঙৰ কথা কিয় বা সেইটো নাচিলোঁ কাৰেণ্টটো আহিলোঁ দেই তো ফাইনেলি ডান্সৰ ক্লাছ কৰি খতম হৈ গ'ল আৰু মানে কাইলৈতো পূজা আহি আছে আজি মা দুৰ্গাক আনিব যাব আপোনালোকক কোৱা হ'লে আৰু সিদ্ধাৰ্থ ঘৰত গ'লোঁ গৈ মেলি আহিলোঁগৈ ধুনীয়াকৈ আপোনাৰ বেনাৰ চেনাৰ কি ধুনীয়াকৈ লিখিছে মানে আপোনালোকক যিখন বেনাৰ মই দেখাইছিলোঁ সেই বেনাৰখন একচুৱেলি মানে মই যেনেকৈ চাইছোঁ ডাইৰেক্টলি মানে ওচৰত চাওঁতে ইমান ধুনীয়া লাগিছে নহয় হয়তো আপোনালোকে ফটোত মানে ভিডিঅ' কৰাৰ কাৰণে ভিডিঅ'টোত আপোনালোকে ক্লিয়াৰ ধুনীয়া নেদেখিব পাৰে কিন্তু অৰিজিনেল মানে বহুত বেছি ধুনীয়া লাগিছে ভাল লাগিছে দেখিবৰ কাৰণে মই আৰু আচৰিত খাই গৈছোঁ মানে ইমান ধুনীয়া পেইণ্টিং বনাইছে নহয় মই মানে মই ছবি অঁকাত একেবাৰে মানে নাম্বাৰ 1 বুলি নকওঁ বেয়া আকৌ ছবি আঁকিব নাজানো সেইকাৰণে মানে বেছি ধুনীয়া দেখিছোঁ আৰু বেছি মই নাজানো কাৰণে ধুনীয়া নহয় মানে বহুত বেছি ধুনীয়া লাগিছে আৰু ইমান ধুনীয়াকৈ আখৰবিলাক গোটাকৈ লিখিছে নহয় মানে মেচিনত দিয়া নিচিনা তো বহুত বেছি ভাল লাগিলে দেখি আৰু ছাৰজনক লগ পাই ভাল লাগিলে ইমান ধুনীয়া প্ৰতিভা থকা ছাৰ এজন লগ পালোঁ মানে আমাৰ ইয়াৰে হয় দেখা দেখি হৈ থাকে কিন্তু মোটামুটি হোৱা নাই আজিলৈকে তো আজি ধুনীয়াকৈ কথা পাতিলোঁ তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ যদি আপোনালোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু নেক্সটটো ভিডিঅ' আহি আছে এইটো আপলোড কৰাৰ পিছত বাই বাই